জীৱনৰ আটাইতকৈ ইনচাল্ট বা অপমান কি জানেনে? জীৱনৰ আটাইতকৈ ডাঙৰ ইনচাল্ট বা অপমান হৈছে কাৰোবাৰ অপশ্যন পোৱা। যেতিয়া মন গৈছে আপোনাৰ সৈতে কথা পাতিছে, যেতিয়া মন যোৱা নাই আপোনাক ইগন'ৰ কৰিছে, আপোনাক ইনচাল্ট কৰিছে বা আপোনাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে। এটা কথা মনত ৰাখিব, যিজনে আপোনাৰ মূল্য বুজি পায়, আপোনাৰ ভেলু বুজি পায়, তেওঁ কেতিয়াও আপোনাক অপশ্যন হিচাপে ব্যৱহাৰ নকৰে। তেওঁ সদায় আপোনাক প্ৰায়ৰিটি দিব, আপোনাক ইম্পৰ্টেঞ্চ দিব, আপোনাক গুৰুত্ব দিব। আৰু যিজনে আপোনাক অপশ্যন হিচাপে ব্যৱহাৰ কৰি আছে, তেওঁ কেতিয়াও আপোনাক ভাল নাপায় বা তেওঁ কেতিয়াও আপোনাৰ মূল্য বুজি পোৱা নাই আৰু তেওঁলোকে কেতিয়াও আপোনাৰ মূল্য বুজি নাপায়। সেয়ে তেনেকুৱা মানুহৰ পৰা আঁতৰি থাকক। যিসকলে আপোনাক অপশ্যন হিচাপে ব্যৱহাৰ কৰিছে, তেওঁলোকক আপুনি ইগন'ৰ কৰক, তেওঁলোকক আপুনি আপোনাৰ জীৱনৰ পৰা ডিলিট কৰি দিয়ক। ভালে থাকক, কুশলে থাকক।